Dongordev Universityর আন্ডারর ফার্স্ট রাউন্ড GNM নার্সিং কাউন্সিলিংৰ মেৰিট লিষ্ট অৰ্থাৎ সিলেকশন ক্যান্ডিডেটৰ লিষ্ট প্ৰকাশ কৰিছে GNM ট্ৰেইনিং স্কুল ওয়াইজ কোনজনী ক্যান্ডিডেট কোনখন GNM ট্ৰেইনিং চেণ্টাৰত সিলেকশন হৈছে লিষ্ট আহি গল যিখন লিষ্ট প্ৰকাশ কৰিছে সেই লিষ্ট প্ৰত্যেক ক্যান্ডিডেটক দিয়া হ'ব ভিডিওটো সম্পূৰ্ণ চাই থাকক লগতে এডমিশনৰ নোটিছ প্ৰকাশ কৰিছে কি প্ৰমাণপত্ৰ লগত লৈ যাব লাগিব লগতে কেতিয়া যাব লাগিব এইখিনি নোটিছত উল্লেখ কৰিছে এতিয়া জনাই দিয়া হ'ব সময় নষ্ট নকৰো এতিয়া ডাউনলোড প্ৰচেছ জনাম তাৰ পিছত এডমিশনৰ ডিটেইলছত মানে এডমিশনৰ নোটিছত কি ডিটেইলছ মেনশন কৰিছে জনাই দিয়া হ'ব আৰু এই লিষ্টত যিমানবোৰ ক্যান্ডিডেটৰ নাম আহিছে যদি এটা GNM ট্ৰেইনিং চেণ্টাৰ ওয়াইজ ক'ব যাও তেতিয়ালৈ বহুত সময়ৰ প্ৰয়োজন হ'ব এই লিষ্ট এতিয়া প্ৰত্যেক ক্যান্ডিডেটক দিম যে কেনেকৈ ডাউনলোড কৰি চাব পাৰিব সেই প্ৰচেছটো জনাম তাৰ পিছত এডমিশনৰ ডিটেইলছ জনাম লিষ্ট ডাউনলোড কৰিবলৈ কাম কৰিব এই ভিডিও ডেসক্ৰিপচনত লিংক পাব লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব এতিয়া জনাই দেব এডমিশন কেতিয়া ল'ব লাগিব ইয়াতে উল্লেখ কৰিছে 2024 চনৰ নৱেম্বৰ মাহৰ 12 তাৰিখৰ আগতে যায় যাৰ যিখন GNM ট্ৰেইনিং চেণ্টাৰত সিলেকশন হৈছে সেই GNM ট্ৰেইনিং স্কুলত যায় ডাইৰেক্ট ৰিপৰ্ট জনাব দিছে প্ৰিন্সিপালৰ তাত ইয়াতে কৈছে কি প্ৰমাণপত্ৰ লগত লৈ যাব লাগিব অৰিজিনাল প্ৰমাণপত্ৰ লৈ যাব লাগিব মেট্ৰিক পাছৰ এইচএছ পাছৰ GNM এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড স্কোৰ কাৰ্ড তাৰ পিছত PRC তাৰ পিছত কাষ্ট সাৰ্টিফিকেট যদি এলিজিবল হয় কাষ্ট সাৰ্টিফিকেট লৈ যাব লাগিব EWS কোটাত যদি এপ্লাই কৰিছিল আৰু যদি সিলেকশন হৈছে EWS সাৰ্টিফিকেট লগত লৈ যাব লাগিব ইয়াতে উল্লেখ কৰিছে এই নৱেম্বৰ মাহৰ 12 তাৰিখৰ আগতে যাই কিন্তু এডমিশন ল'ব লাগিব যদি পিছত যায় তেতিয়ালে কিন্তু সেই ক্যান্ডিডেটৰ এডমিশন ক্যান্সেল হোৱাৰ সম্ভাৱনা আছে ইয়াতে উল্লেখ কৰিছে ক্যান্সেল হ'ব পাৰে এতিয়া কাম কৰক প্ৰথমতে লিষ্ট চেক কৰক লিষ্টত নাম আছে না নাই অলৰেডি গমই পাইছে যিসকলে পোৱা নাই চাই লওক আৰু ইয়াতে যিখিনি ডকুমেন্টস লিখিছে সেইখিনি এবাৰ চেক কৰক আৰু কোনখন কলেজত বা GNM ট্ৰেইনিং স্কুলত সিলেকশন হৈছে কমেন্টস বক্সৰ জৰিয়তে জনাই দিবা আৰু যদি কোনোবাই ক্যান্ডিডেট সিলেকশন হোৱা নাই তেতিয়ালে কাম কৰিব প্ৰাইভেটত মানে ল'ব পাৰিব বৰ্তমান প্ৰাইভেটত এডমিশন চলি আছে GNMৰ ল'ব পাৰিব নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে এডমিশন আছে কাৰণ ইণ্ডিয়ান নাৰ্সিং কাউন্সিলে জনাই দিছে যে নৱেম্বৰ মাহৰ 30 তাৰিখ লাষ্ট ডেট GNM ANM BSc নাৰ্সিংৰ এটা কাম কৰক ভিডিও ডেসক্ৰিপচনত লিংক দিছো লিংকত ক্লিক কৰি ডাউনলোড কৰি এবাৰ চেক কৰক